আজি মই আৰু ভণ্টি যাবলৈ ওলাইছোঁ ফেঞ্চি টৰ দিম বুলি ভাবিছোঁ। চ' আপুনি ৰুপিছৰ পৰা আপুনি ষ্টাৰ্টিঙৰ পৰা পুৰা বহুত দামৰ বস্তুলৈকে পোৱা যায়। আপোনালোকে বহুত ভাল ভাল বস্তু মাত্ৰ 10 টকা 20 টকাতো পোৱা যায়। আফটাৰনুন এভৰিৱান, ৱেলকাম টু পূজাজ ব্লগ। আজি মই আৰু ভণ্টি যাবলৈ ওলাইছোঁ ফেঞ্চি। আজি মই যিমানখিনি পাৰোঁ ফেঞ্চিৰ টৰ দিম বুলি ভাবিছোঁ। চ' আপোনালোকে ভিডিঅ'টি চাই থাকিব। আৰু এয়া ভণ্টি আৰু মই ওলালোঁ। ৰাস্তাতে লগ পালোঁ ভণ্টিৰ ফ্ৰেণ্ডৰ মাক আৰু ভণ্টিৰ ফ্ৰেণ্ড এজনী। তাৰপিছত চালোঁ বহুত সময় ৰৈ থকাৰ পিছত আমি বাছ নাপালোঁ। চ' আমি যাব লাগিব দীঘলী পুখুৰী হয়। ইলেকশ্যনৰ কাৰণে চব গাড়ীবোৰ বন্ধ দিছে। আৰু তাৰ আগত আমি সোমালোঁ এটিএমৰ পৰা ওলাই আমি গৈ আছোঁ ফেঞ্চি। চ' কিবাকৈ বাছ এখন পালোঁ, একদম থিয় থিয় আহিবলগীয়া হ'ল। আৰু এয়া হৈছে ফুল বজাৰ। গাড়ীৰ পৰা নামি এইখিনিতো খোজকাঢ়িয়ে যাব লাগে, আপোনালোকে জানেই। বহুত দূৰত গাড়ীটো ৰখাই দিয়ে। তাৰপিছত আমি সোমালোঁ এয়া ফেঞ্চি। দুৱাৰমুখৰ পৰাই গম পায় এখন ফেঞ্চি বুলি। ফুটপাথত এনেকৈ বস্তুবোৰ সজাই সজাই থৈ দিয়ে। ইয়াতে 50 ৰুপিছৰ পৰা আপুনি ষ্টাৰ্টিঙৰ পৰা পূৰা বহুত দামৰ বস্তুলৈকে পোৱা যায়, আপোনালোকে জানেই। আৰু যোনদিনা কপাল ভাৰ কিছুমান বহুত ভাল ভাল বস্তু মাত্ৰ 10 টকা 20 টকাতো পোৱা যায়। দেখিছেনে কি ধুনীয়া ধুনীয়া কালেকশ্যন এনেকৈ ফুটপাথত ওলোমাই থৈ দিছে। আৰু এয়া হ'লোঁ মই আৰু মোৰ ভণ্টি। আমি গৈ আছোঁ ভণ্টিৰ এতিয়া চেণ্ডেল কিনিব। এইবিলাক জোতা আৰু চেণ্ডেল দেখিছেনে? জোতাবোৰ মাত্ৰ 500 টকাৰ পৰা আৰম্ভ আৰু চেণ্ডেলবোৰ 150 টকাৰ পৰা আৰম্ভ। এইবিলাক দুপাট্টা অনলি 200 ৰুপিছ। এই যে টি শ্বাৰ্টবোৰ দেখিছে মাত্ৰ 200। ইমান কম দাম দেখিছেনে? দোকানত ইয়াতকৈ ডাবল প্ৰাইচত এইবিলাক বিক্ৰী কৰে। তো আমি আহিলোঁ। তাৰপিছত ফাইনেলি ভণ্টিৰ চেণ্ডেল কিনিব। ইয়াৰ পৰা কিনিলোঁ ভণ্টিৰ কাৰণে এযোৰ চেণ্ডেল। তাৰপিছত আমি গ'লোঁ দেউতাৰ কাৰণে এটা পেণ্ট কিনিবলৈ। বজাৰ আহোঁতে কেতিয়া সন্ধিয়া হয়গৈ গমেই নাপাওঁ। দেখিছেনে? দুপৰীয়া আহিছিলোঁ, এতিয়া সন্ধিয়া হ'লগৈ এইখিনি বজাৰ ঘূৰি ঘূৰি। আৰু এতিয়া আমি ঘৰলৈ যাওঁ, সন্ধিয়াই হ'ল। ভণ্টিয়ে ইয়াৰ পৰা ল'লে এটা চেইন। আজিকালি কিউট কিউট বাটাৰফ্লাই পাণ্ডা ওলাইছে নহয়, ঠিক সেনেকৈ চেইন এটা ল'লে ইয়াৰ পৰা। আৰু এইটো হৈছে ফেঞ্চিৰ ফ্লাইঅভাৰ ব্ৰিজ। এইটো থকা কেনে খুব সুবিধা হৈছে, নহ'লে আগতে ফেঞ্চিৰ পৰা ৰাস্তা ক্ৰছ কৰিবই নোৱাৰি, ইমান গাড়ী। এতিয়া আকৌ প্ৰব্লেম হৈছে গাড়ী পাম নে নাই। কিবাকৈ বাছ এখন পালোঁ আৰু এতিয়া আমি প্ৰস্থান কৰিলোঁ ঘৰলৈ। আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ, ছাবস্ক্ৰাইব নিশ্চয় কৰিব। থেংক ইউ, বাই বাই।